So friends, স্বাগতম জনাইছো আমাৰ আসাম আনকি টেক ইউটিউব চেনেলত। So friends, আজি মই আপোনালোকৰ বাবে এনেকুৱা এটা এপ লৈ আহিছো যিটো এপ দ্বাৰা আপোনালোকে লোগো বনাব পাৰিব। বনাব নালাগে friends, আপোনালোকে ফ্ৰী তাত পাব। আপোনালোকে জাস্ট আপোনালোকে সেভ কৰিব লাগে, সিলেক্ট কৰি পিনে আপোনালোকে চেনেল যদি আপোনালোকে আপোনাৰ গেমিং চেনেল আছে তেতিয়াহ'লে আপোনালোকে গেমিং চেনেলত যদি লোগো তেনেকুৱা লগাব খোজে তেতিয়াহ'লে আপোনালোকে চেনেলটোৰ নাম দি পিনে আপোনালোকে লোগো তাৰ পৰা সিলেক্ট কৰি পিনে আপোনালোকে ফ্ৰী লগাব পাৰিব। পাবজি লোগো আছে, আপোনালোকে ফ্ৰী ফায়াৰ লোগো যেনেকুৱা আপোনালোকে গেমিং চেনেল আছে আপোনালোকে তেনেকুৱা লোগো লগাব পাৰিব। গেমিং চেনেলে নহয়, আপোনালোকে যিকোনো চেনেলত লোগো লগাব পাৰিব। আপোনালোকে গেম প্ৰফাইলতো লগাব পাৰিব। যেনেকুৱা ধুনীয়া ধুনীয়া লোগো আছে আপোনালোকে এই এপটো চাই পিনে নিশ্চয় আপোনালোকে ভাবিব যে এই এপটোৰ পৰা আপোনালোকে লোগো এটা আপোনাৰ প্ৰফাইলত লগাব লাগে বুলি, কাৰণ ইমান ধুনীয়া ধুনীয়া লোগো আছে। আপোনালোকে চাই পিনে নিশ্চয় ভাল পাব। সো ফ্ৰেণ্ডছ, মই লৈ গৈছোঁ আপোনালোকৰ মোবাইল স্ক্ৰীনত আপোনালোকে কেনেকৈ এপটো ইনষ্টল কৰিব। অফিচিয়েলি প্লে ষ্টৰৰ এপ হয়, আপোনালোকে একো টেনশ্যন ল'ব নালাগে। সো ফ্ৰেণ্ডছ, মই লৈ গৈছোঁ আপোনাৰ মোবাইল স্ক্ৰীনত। লেটছ গো। সো ফ্ৰেণ্ডছ, মই আহি গ'লোঁ মোবাইল স্ক্ৰীনত। প্ৰথমতে আপোনালোকে কি কৰিব, এই এপটোৰ লিংক আপোনালোকে ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত পাব। আপোনালোকে তাৰ পৰা গৈ পিনে ইনষ্টল কৰি ল'ব। আপোনালোকে এই এপটোৰ নাম স্পৰ্ট লোগো মেকাৰ বুলি থাকিব। আপোনালোকে ইনষ্টল কৰি ল'ব প্লে ষ্টৰৰ পৰা। প্লে ষ্টৰৰ পৰা ইনষ্টল কৰাৰ পাছত ফ্ৰেণ্ডছসকল আপোনালোকে চিম্পল এপটো অ'পেন কৰিব। আপোনালোকে একো পাৰ্মিশ্যন দিব নালাগিব। আপোনালোকে এনেকুৱা ইণ্টাৰফেচ দেখি পাব। আপোনালোকে দেখি পাইছে ইণ্টাৰফেচ ধুনীয়া আছে। আপোনালোকে একেবাৰে ইজিলি ইনষ্টল কৰি পিনে আপোনালোকে অ'পেন কৰি ল'ব। অ'পেন কৰাৰ পাছত আপোনালোকে ইয়াত দেখি পাইছে কেট স্পৰ্ট লোগো বুলি। আপোনালোকে চিম্পল ইয়াত ক্লিক কৰি ল'ব। ক্লিক কৰাৰ পাছত আপোনালোকে ইয়াত দেখি পাইছে বহুতো ধৰণৰ এনেকুৱা লোগো আছে। তো মই আপোনালোকক এক্সাম্পল এটা দেখুৱাই দিছোঁ। আপোনালোকে কেনেকুৱা লোগো ইয়াৰ পৰা ছেভ কৰি পিনে আপোনাৰ প্ৰফাইলত আপোনালোকে গেমিং চেনেল আছে যদি যিকোনো চেনেল বা আপোনাৰ পাবজি খেলে তেতিয়া আপোনালোকে লগাব পাৰিব ইয়াৰ পৰা লোগোৰ পাছত আপোনালোকে ইয়াত গ্ৰাফিকো পাব। মই আপোনালোকক এক্সাম্পল এটা দেখুৱাইছোঁ। ধৰি লওক আপোনালোকে এইটো লোগো চিলেক্ট কৰিলে, তাৰপাছত আপোনালোকে ইয়াত নামো লিখিব পাৰিব, আপোনাৰ চেনেলটোৰ নাম বা আপোনাৰ নাম যদি আপোনালোকে গেমিং খেলে মই নাম লিখি দিছোঁ। তাৰপাছত আপোনালোকে ইয়াত কি টেক্সট আপোনালোকে ইয়াত দেখি পাইছে টেক্সট ডিজাইনৰ টেক্সট আছে। আপোনালোকে ইয়াত লগাব পাৰিব। এনেকুৱা লগাৰ পাছত আপোনালোকে কালাৰ দেখি পাব। ইয়াত কালাৰো এনেকৈ লগাই পিনে আপোনালোকে অকণমান সৰু কৰি পিনে আপোনালোকে এনেকৈ লগাব পাৰিব, আপোনাৰ নাম দিব পাৰিব। তাৰপাছত আপোনালোকে ইয়াত শ্বেডাও আছে। আপোনালোকে শ্বেডাউটো এটি কৰিব পাৰিব। এতিয়া ইম্পৰ্টেণ্ট নাই বাৰু এইটো কালাৰিং। এইটো আপোনালোকে যেনেকুৱা কালাৰিং দিব খোজে আপোনালোকে ইয়াত কালাৰিঙো আছে। লেটাৰ স্প্ৰিং আছে। আপোনালোকে এইটো যেনেকুৱা আপোনালোকে দিব, অপচিটিটো কমকৈ ৰাখিব নে বেছিকৈ এইটো আপোনাৰ। তাৰপাছত এইটো হৈ গ'ল আপোনালোকে লোগো। আৰু আপোনাৰ ধৰি লওক লগক মই দেখুৱাই দিছোঁ আপোনাৰ। আৰু আপোনালোকে ইয়াত বহুতো লোগো পাব। আপোনালোকে ধুনীয়া ধুনীয়া লোগো পাব। আপোনালোকে ইয়াত দেখি পাইছে বহুতো ধৰণৰ লোগো আছে। আপোনালোকে ধুনীয়া ধুনীয়া লোগো পাব। আপোনালোকে একদম চিম্পল আপোনালোকে এপটো ইনষ্টল কৰি আপোনালোকে বনাব নালাগে। আপোনালোকে ইনষ্টল কৰিব এপটো আৰু ইয়াৰ পৰা আপোনালোকে চিলেক্ট কৰি ল'ব। তাৰপাছত মই আপোনালোকক গ্ৰাফিক দেখুৱাই দিছোঁ। আপোনালোকে গ্ৰাফিক যদি ৰাখিব খোজে এইটো গ্ৰাফিকো পাব। আপোনালোকে ইয়াত দেখি পাইছে গ্ৰাফিকো ধুনীয়া ধুনীয়া আছে। আপোনালোকে ইয়াতো গ্ৰাফিকত ধৰি লওক এটি কৰি পিনে আপোনালোকে ইয়াত নামটো লিখিব পাৰিব। একদম মজাকৈ একদম ধুনীয়া ধুনীয়া ফিচাৰ দিয়া আছে ইয়াত। আপোনালোকে বহুতো কালাৰ চালাৰ এইবিলাক আপোনালোকে এপটোত কৰিব পাৰি যাব। আপোনালোকে ইজিলি একেবাৰে চিম্পুল আছে। আপোনালোকে ইয়াত মানে ধৰি লওক আপোনালোকে একো বনাব নালাগে। এনেকৈতো আপোনালোকে বনাব হ'লে বহুত টাইম লাগিব, বহুতো ধৰি লওক কষ্ট কৰিব লাগিব। তেতিয়া গৈ পিনে আপোনালোকে এটা প্ৰফেচনেল লোগো বনাব পাৰিব আপোনাৰ গেমৰ। তো ইয়াত আপোনালোকে তেনেকৈ একো কৰিব নালাগে, অলৰেডি থাকে। আপোনালোকে ইয়াত পৰা চিম্পুল আপোনালোকে চিলেক্ট কৰি পিনে আপোনালোকে ধৰি লওক আপোনালোকে বনাব লাগে। তাৰপাছত মই আপোনালোক দেখুৱাই দিছোঁ আপোনালোকে ছেভ কি কৰিব। যেনিবা মই ধৰিলোঁ এটা লোগো ইয়াত ধৰি লওক মই এটা লোগো এটা চিলেক্ট কৰি লৈছোঁ। মই এতিয়া ধৰি লওক ইয়াত পাবজি লোগো এটা চিলেক্ট কৰিছোঁ। পাবজিও আপোনালোকে ধুনীয়া ধুনীয়া পাবজি লোগো আছে। আপোনালোকে ইয়াত দেখি পাব। ফ্ৰী ফায়াৰ যদি আপোনালোকে গেম খেলে তেতিয়াহ'লে আপোনালোকে ফ্ৰী ফায়াৰৰ লোগো পাব ধুনীয়া ধুনীয়া। তো মই পাবজি এইটো ধৰি লওক এইটো ভাল এইটো চিলেক্ট কৰি ল'লোঁ। এইটো চিলেক্ট কৰাৰ পাছত আপোনালোকে চাইজ এটা দি দিব। চাইজটো দিয়াৰ পাছত ফ্ৰেণ্ডক আপোনালোকে ছেভ কেনেকৈ কৰিব। আপোনালোকে ছেভ কৰিব একো মানে ঝামেলা নাই। আপোনালোকে ইয়াত দেখি পাইছে ছেভ বুটামটো আপোনালোকে কি কৰিব, চিম্পল ইয়াত ক্লিক কৰিব। তাৰপাছত আপোনালোকে মেইন হৈ গ'ল আপোনালোকে JPG এইটো কৰে নে PNG কৰিলে আপোনালোকে বেকগ্ৰাউণ্ডটো নাপাব। আপোনালোকে এইটো PNG লিখা থাকিব। আৰু যদি JPG আপোনালোকে ছেভ কৰে তেতিয়াহ'লে আপোনালোকে বেকগ্ৰাউণ্ডটো হোৱাইট কালাৰৰ থাকিব। মই যিটো ৰিকমেণ্ড কৰিম আপোনালোকে PNG কৰিব, যাতে আপোনালোকে প্ৰফাইল য'ত লগাব তাৰ বেকগ্ৰাউণ্ডটো আপোনালোকে নিজে চেঞ্জ কৰি পিনে দিব পাৰিব। তো এনেকৈ ছেভ কৰাৰ পাছত আপোনালোকে চিম্পল আপোনালোকে ইয়াত গুচি যাব। মই আপোনালোকে গেলেৰীত দেখুৱাই দিছোঁ। আপোনালোকে ইয়াত দেখি পাইছে এনেকুৱা হৈ যাব আপোনাৰ যিটো আপোনালোকে PNG বনাব। তেতিয়া JPG বনালে এইটো হোৱাইট কালাৰ থাকিব। এইটো দেখক মই বনাইছিলোঁ। ইয়াত ধুনীয়া ধুনীয়া আছে। আপোনালোকে তেনেকুৱা বনাব পাৰিব। চ' ফ্ৰেণ্ডছ, ভিডিঅ'টো চাই যদি ভাল লাগিলে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাৰিব। আৰু এই ভিডিঅ'টোত লাইক এটা কৰি দিব যদি ভিডিঅ'টো ভাল লাগে। যদি আপোনালোকে চেনেল নতুনকৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। চ' ফ্ৰেণ্ডছ, আগবঢ়ো নেক্সট ভিডিঅ'লৈ। ধন্যবাদ।